নমস্কাৰ অসমবাসী ৰাইজ অন্ধৰ খবৰলৈ পুনৰবাৰ স্বাগতম। আজিৰ ভিডিঅ'ত আপোনালোকক যোনবিলাক আপোনালোকৰ পেন আৰু আধাৰ লিংকিঙৰ সম্পৰ্কত আপোনালোকৰ মাজত যিবিলাক কনফিউজন আছে সেইখিনি আপোনালোকক দূৰ কৰিবৰ বাবে এই ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু বুজি ল'ব কথাখিনি, ঠিক আছে। আমি 1961ৰ যোনখন আয়োগৰ আইন তাৰ বিষয়ে আপোনালোকক দুআষাৰ ক'ম আৰু লগতে আমাৰ যোনটো 139A যোনটো অনুচ্ছেদ হয় বা ধাৰা হয় তাৰ বিষয়ে আপোনালোকক ক'ম আজিৰ ভিডিঅ'টোত। আৰু চাই ল'ব, আপোনালোকৰ কনফিউজনটো ক্লিয়াৰ কৰি ল'ব লাগিব যে অসম, মেঘালয় আৰু জম্মু কাশ্মীৰৰ মানুহে পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব নে নাই সেই কনফিউজনখিনি আপোনালোকে দূৰ কৰি ল'ব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কোনসকল মানুহে পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰি থ'লে প্ৰফিট হ'ব সেই কথাটো মই প্ৰথমতেই কৈ লৈছোঁ। মানে আপোনালোকে লিংক কৰি থওক, কাৰণ তেতিয়া আপোনালোকৰ প্ৰফিট হ'ব। কাৰণ পাছত কি হয় নাজানো, কাৰণ 500 টকা পেনাল্টি আছিলে মাৰ্চৰ পৰা 2022 মাৰ্চৰ পৰা জুনলৈকে 500 টকা পেনাল্টি আছিলে। জুলাইত 1000 পেনাল্টি হ'ল, হয় নাই পেন আধাৰ লিংকিঙৰ। এতিয়া ইয়াৰ পাছত বা কি হয় আপুনিও নাজানে, ময়ো নাজানো। সেইবাবে আপোনালোকক কৈছোঁ, অসমৰ কিছুমান আপোনালোকৰ উঠি অহা প্ৰজন্মই যোনে ব্যৱসায় কৰি আছে, ধৰি লওক আপুনি সৰু ব্যৱসায় এটাই কৰি আছে, কিন্তু আপুনি ভৱিষ্যতে ব্যৱসায়টো প্ৰসাৰ কৰিব আৰু আপুনি ধৰি লওক সেই ক্ষেত্ৰত আপোনাক বেংকৰ পৰা ঋণৰ প্ৰয়োজন হ'ব, তেনেহ'লে আপুনি আধাৰখন আপুনি লিংক কৰি লওক পেন কাৰ্ডৰ লগত। কাৰণ আপুনি বেংকৰ পৰা ব্যৱসায় কৰিবলৈ তেতিয়াহে ঋণ পাব যেতিয়া আপোনাৰ ITR ৰিটাৰ্ণ থাকিব, গম পাইছে। ইনকম টেক্স যেতিয়া আপুনি ফাইলিং কৰিব তেতিয়াহে আপুনি বেংকৰ পৰা ঋণ পাব। আপোনালোকে কথাখিনি ভালদৰে বুজি লওক। আৰু যদি আপুনি তেনেদৰে যদি কৰিব বিচাৰিছে, যদি ব্যৱসায় ডাঙৰ কৰিব বিচাৰিছে, যদি আপোনাৰ ITR ৰিটাৰ্ণ আপুনি বনাম বুলি ভাবিছে, ITR ফিলিং কৰিম বুলি যদি ভাবিছে, তেনেহ'লে পেন আৰু আধাৰ আপুনি লিংকিং কৰি লওক। কাৰণ পেন কাৰ্ড আৰু যদি আধাৰ কাৰ্ড লিংক নাথাকে আপুনি ITR ফিলিং কৰিব নোৱাৰে, ফাইল কৰিব নোৱাৰে। কথাটো বুজি পাইছে আপোনালোকে। যদি আপোনালোকে কোনোবাই ব্যৱসায় কৰি আছে, ধৰি লওক পাছলৈ প্ৰসাৰ কৰিব, আপোনাৰ এনুৱেল ইনকমটো আপুনি বঢ়াবৰ বাবে বা বেংকৰ পৰা ঋণ পাবৰ বাবে বা কিবা আঁচনি ল'বৰ বাবে আপোনাক যদি ITR ৰিটাৰ্ণ ফাইল যদি প্ৰয়োজন হয় বা আপুনি যদি ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে পেন আৰু আধাৰখন লিংক কৰি লওক। তাত মোৰ ক'ব লগা একো নাই, আপোনালোকৰ বাবে সেইটো ভাল হয়। আপোনালোকৰ যোনটো ভাল সেইটোৱে কৈছোঁ মই। আৰু বাকীসকল মানুহৰ কাৰণে মই আপোনালোকক সেই আইনখনৰ বিষয়ে দেখাই দিছোঁ, সেই নটিছখন দেখাই দিম, কোনে লিংক কৰিব লাগিব, কোনে লিংক নকৰিব লাগিব, সকলোবিলাক লিখা আছে। আৰু আমি কম্পিউটাৰ স্ক্ৰীণত গৈ সেইখিনি চাম। কিন্তু প্ৰথম আপোনালোকে কথাটো বুজি পালে ন, যিসকল উদ্যমী হয়, যোনে ব্যৱসায় কৰি আছে, সৰু ব্যৱসায় হওক, ধৰি লওক পাছলৈ ডাঙৰ কৰিম ভাবিছে, ভৱিষ্যত IT ৰিটাৰ্ণ কৰিম ভাবিছে, তেখেতসকলে লিংক কৰি লওক। কাৰণ 1000 হৈ থাকোঁতে লিংক কৰাটো ভাল। যদি আপুনি লিংক কৰে 1000 টকা দিবই লাগিব বৰ্তমান, হয় নাই, পাছতো দিব লাগিব। একেটাই কথা। যদি আপোনালোকৰ কোনোবাই ধৰি লওক এই বছৰে IT ফিল কৰিম ভাবিছে বা অহা বছৰ ফিল কৰিম ভাবিছে, তেনেহ'লে আপোনালোকেও কৰাই লওক। বিশেষকৈ মই উঠি অহা আছামক কৈছোঁ, যোনে ব্যৱসায় কৰি আছে, যোনে ডাঙৰ কৰিব বিচাৰে, যাৰ এটা ডাঙৰ ব্যৱসায় কৰাৰ সপোন আছে, তেখেতলোকে লিংক কৰাই লওক। বাৰু সেইটো কথা আপোনালোকে বুজি পালে কোনে লিংক কৰিব। বাকীখিনি মই বেলেগ নকওঁ। বাকী অসম, মেঘালয় আৰু জম্মু কাশ্মীৰৰ বাবে যোনটো নটিছ, আমি সেইটো কম্পিউটাৰ স্ক্ৰীণত গৈ চাইছোঁ, আপোনালোকক বুজাই দিছোঁ। আৰু লগতে কেনেদৰে লিংক কৰিব মই সেইটো কৈ দিছোঁ। কাৰণ লিংক কৰোঁতেও আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধান হোৱাটো ভাল। বলক যাওঁ কম্পিউটাৰ স্ক্ৰীণ। বাৰু এতিয়া আমি আহিলোঁ ইনকম টেক্স ডিপাৰ্টমেণ্টৰ যোনটো ফিলিং পৰ্টেল হয়, সেইটোত ইনকম টেক্স ডিপাৰ্টমেণ্টৰ যোনটো মানে ৱেবছাইট হয়, তাতে আহিলোঁ। ইয়াতে আহি আপোনালোকে চাওক, প্ৰথমতে লিংক আধাৰ ষ্টেটাছ আপোনালোকে চাব পাৰে ইয়াৰ পৰা। আৰু ইয়াতে আপোনালোকে লিংক আধাৰ ষ্টেটাছ, ভিউ লিংক আধাৰ ষ্টেটাছ, আধাৰ আৰু পেন মাৰি চাব পাৰে। ইয়াতে আপোনালোকে আধাৰ আৰু পেন নাম্বাৰ দি আপোনালোকে লিংক কৰিব পাৰে। এইটো লিংক আধাৰৰ যোনটো পেজ হয় সেইটো। ইয়াৰ মই বাকীখিনি কথা বেলেগ পাছত কৈছোঁ। ইয়াতেই যদি আপোনালোকে এই লিংকিং পেজটোৰ প্ৰথমতেই আপোনালোকে চাব যায়, ইয়াতে আপোনালোকে দেখিব এই নোটটোত কি লিখা আছে, ফলোইং কেটেগৰী আৰ এক্সেপ্টেড ফৰ আধাৰ পেন লিংকিং, NIRs নট এ চিটিজেন অফ ইণ্ডিয়া, 80 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু অসম, মেঘালয় আৰু জম্মু কাশ্মীৰৰ বাসিন্দাসকল। আৰু ৰেফাৰ ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ নটিফিকেশ্যন, এইটো 37/2017, ডেটেড 11 মে 2017। আৰু এই ৰেফাৰ নটিফিকেশ্যনখন হৈছে এইখন আপোনালোকৰ। এইখনত কি লিখা আছে আপোনালোকৰ অসমীয়াত মই যদি ক'ব যাওঁ, আয়কৰ ধাৰা 139A উপধাৰা 3ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি আইন 1961 চনৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দ্বাৰা
অৱগত কৰে যে 139 ধাৰাত বিধান প্ৰযোজ্য নহ'ব যদিহে এজন মানুহৰ ওচৰত আধাৰ নাম্বাৰ বা এনৰলমেণ্ট আইডি নাথাকে, যদি তেখেত অসম, জম্মু কাশ্মীৰ আৰু মেঘালয়ৰ বাসিন্দা হয়, তেখেত যদি NRI হয়, তেখেত যদি 80ৰ ঊৰ্ধ্বৰ ব্যক্তি হয় আৰু তেখেত যদি ইণ্ডিয়াৰ চিটিজেন নহয়, তেনেহ'লে তেখেতলোকে আধাৰ লিংক কৰিব নালাগে পেন কাৰ্ডৰ লগত। যদি ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত কৈছোঁ, যোনবিলাক কোম্পানী বা ট্ৰাষ্ট হয় বা NGO হয়, তেখেতলোকে কৰিব লাগিব। কিন্তু ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত এইখিনি কথা আপোনালোকক কৰিব নালাগে। কেতিয়া কৈছিল? 2017 চনৰ 11 মে নটিফিকেশ্যনতে কৈছিল হা। ইয়াৰ পাছত যদি বৰ্তমান আপোনালোকে যদি চাব যায়, বৰ্তমান যোনটো ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন ইনকম টেক্স পৰ্টেলৰ, ইয়াত যদি আপোনালোকে চাওক 1 নম্বৰ পইণ্টটো, হু নিডছ টু লিংক আধাৰ এণ্ড পেন, এইটো দেখিছে নাই? ভেলিড ফৰ 31 মাৰ্চ 2023। ইয়াত কোনে কোনে লিংক কৰিব লাগিব ইয়াত লিখা আছে। ইয়াত স্পষ্টভাৱে তেখেতলোকে লিখি দিছে যে 1 জুলাই, ফাৰ্ষ্ট ডে অফ জুলাই 2017, যাৰ যাৰ তেতিয়াৰ আগৰ পৰা যাৰ যাৰ আধাৰ আছিলে সকলোৱে আধাৰ আৰু পেন লিংক কৰিব লাগিব। কিন্তু 2 নম্বৰ পইণ্টটো আপোনালোকে চাওক, ফৰ হুম ইজ আধাৰ পেন লিংকেজ নট কম্পালচৰি। কাৰ কাৰণে কম্পালচৰি নহয়? আধাৰ পেন লিংকেজ ৰিকুৱাৰমেণ্ট ডজ নট এপ্লাই টু এনি ইণ্ডিভিজুৱেল হু ইজ, যিসকল, কাৰ কাৰণে ৰিকুৱাৰমেণ্ট নহয়? যিসকল যদি তেখেতলোক অসম, জম্মু কাশ্মীৰ আৰু মেঘালয়ৰ বাসিন্দা হয় আৰু বাকীকেইটা একে NI আৰু 80 ঊৰ্ধ্বৰ ব্যক্তিসকল, তেখেতলোকৰ বাবে প্ৰযোজ্য নহয় বুলি লিখি থোৱা আছে। আপোনালোকে মই গোটেইকেইটা চাৰ্কুলাৰৰ মই লিংক দি দিম, আপোনালোকে ছেভ কৰি ল'ব আৰু PDF বনাই থৈ দিব। ইনকেছ যদি মই ক'ব নাযাওঁ, আপোনালোকে এনেকুৱা কমেণ্ট নকৰিব যে আপুনি নাজানে যদি কিয় কৈছে, কাৰণ মই যোনটো জানো মই আপোনালোকক সেইটো ক'বলৈ গৈ আছোঁ হা। মই যোনটো পাইছোঁ মই সেইটো আপোনালোকৰ আগত কৈছোঁ। মই আপোনালোকক কেতিয়াও নকওঁ আপোনালোকে লিংক নকৰিব বুলি, কেতিয়াও নকওঁ মই আপোনালোকে লিংক কৰকে বুলি। আপোনালোকক মই মই জনাখিনি কৈছোঁ, আপোনালোকে নিজে প্ৰমাণ সহকাৰে ৰাখি ল'ব এইবিলাক বিষয়বস্তু। আৰু পাছত যদি কিবা খেলি মেলি হয় আপোনাৰ প্ৰমাণ হিচাপে থাকিব, আপোনালোকৰ ভালৰ বাবে কৈছোঁ। আৰু যাৰ লিংক আছে তেখেতলোকৰ ভালেই। আৰু এখন চাৰ্কুলাৰ আছে, সেইখন দেখাই আছোঁ মই। আৰু এটা কথা ইয়াতে কওঁ, মই ভিডিঅ'ৰ প্ৰথম অৱস্থাতে কৈছোঁ, যদি আপোনালোকে IT ৰিটাৰ্ণ ফাইল বনাম ভাবিছে, মানে ইনকম টেক্স যদি পে' কৰিম ভাবিছে বা ৰিটাৰ্ণ ফাইল বনাম ভাবিছে, তেনেহ'লে আপোনালোকে লিংক কৰাই লওক। পাছত লিংক কৰি লওক, আপুনি পেনাল্টি দিব লাগিব 1000, আগত লিংক কৰিলেও আপোনালোকে পইচা দিব লাগিব, হয় নাই, ডিপাৰ্টমেণ্টক। চ' আপোনালোকে এতিয়া কৰা, পাছত কৰা, একেটাই কথা। আপোনালোকে যদি IT ৰিটাৰ্ণ বনাম ভাবিছে তেনেহ'লে লিংক কৰাই থওক। আৰু লাষ্ট চাৰ্কুলাৰখন, এইখন আহিছিলে 30 মাৰ্চ 2022। ইয়াত আকৌ আপোনালোকৰ এই ধাৰাটো 139 এইটোততো চবেই লিংক কৰিব লাগিব, যাৰ 1 জুলাইৰ আগত পেন আধাৰ আছে, সকলোৱে লিংক কৰিব লাগিব বুলি এইখনত লিখা থাকিলে, কিন্তু এইখনত আপোনালোকৰ এই যে কোনে কোনে লিংক কৰিব নালাগে, এই চাৰ্কুলাৰখনত এই বস্তুখিনি নিলিখিলে। কিন্তু তাৰ পাছত ওলোৱা মানে নটিফিকেশ্যন বুলিয়ে ক'ম এতিয়া, ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনখিনিক মই পাছত ওলোৱা এই ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনৰ এইটো 31 2023লৈকে যোনটো ভেলিড আছে মাৰ্চলৈকে, সেইখন হৈছে এইখন। ইয়াৰ পৰা আমি এটা কথা স্পষ্টভাৱে জানিব পাৰোঁ, অসমৰ ইণ্ডিভিজুৱেলে আধাৰ আৰু পেন লিংকিং কৰাটো মেণ্ডেটৰী নহয়। সেইবাবে বেছি টেনশ্যন লৈ নাথাকিব আপোনালোকে। আৰু যিসকলৰ ধৰি লওক ট্ৰাষ্ট আছে বা IT ৰিটাৰ্ণ আছে, IT ৰিটাৰ্ণ থকাবিলাকৰ অলৰেডি লিংকিঙে আছে। যদি লিংক নাথাকে তেখেতলোকে ভেৰিফাই কৰিব নোৱাৰে। ভিডিঅ'টো আৰু দীঘল নকৰোঁ, যিহেতু আপোনালোকে যথেষ্টখিনি কথা বুজি পালে চাগে ভিডিঅ'টোৰ পৰা। আশা ৰাখিলোঁ আপোনালোকে কুশলে আছে। আৰু আজিৰ ভিডিঅ'টো দীঘল নকৰি আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।